हेलो बंधुসকল স্বাগতম কৰিছো আমাৰ নেক্সট ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি আমাৰ এই চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰি তেনে সাবস্ক্ৰাইব কৰি দিয়ক আৰু আমাৰ এটা সৰু এটা পৰিয়ালৰ সদস্য হৈ পৰক আৰু তাৰ লগত থকা বেল আইকনটো দবাই দিব আমাৰ ভিডিঅ'বোৰ সকলো লেটেষ্ট আপডেট সবতকৈ আগত পালে তো বলক ভিডিঅ'টো আৰম্ভ কৰো আপোনালোকে থাম্বনেলটো দেখি গম পালে চাগে যে কিহৰ বিষয়ে আৰম্ভ কৰিব লৈছো আজি আমি কম টিচাৰ ফুল ফৰ্মটো তো বলক দাদাই কম আপোনালোকে শুনি যাব টি হৈছে টেলেন্টেড ই হৈছে এডুকেশ্যন এ হৈছে এডৰেবল সি হৈছে চাৰ্মিং এইচ হৈছে হেল্পফুল ই হৈছে ইনকাৰেজিং এইচ হৈছে ৰেসপন্সিবল আৰু দুই নম্বৰটো ফুল ফৰ্মটো কৈ আছো টিচাৰ শুনি যাব টি হৈছে টেলেন্টেড ই হৈছে এডুকেশ্যন এ হৈছে এটিটিউড সি হৈছে ক্যাৰেক্টাৰ এইচ হৈছে হাৰমনি ই হৈছে এফিচিয়েন্ট এইচ হৈছে ৰিলায়েবল এতিয়া 3 নম্বৰ ফুল ফৰ্মটো কৈ আছো টি হৈছে টেলেন্টেড ই হৈছে ইনিগেল এ হৈছে এনসাম সি হৈছে চাৰ্মিং এইচ হৈছে হেল্পফুল ই হৈছে এফিচিয়েন্ট আৰ হৈছে ৰিসেপটিভ আপোনালোকে গম পালে তিনটা ফুল ফৰ্ম আৰু এটা আছে কৈ আছো এতিয়া 4 নম্বৰ ফুল ফৰ্মটো কৈ আছো টি হৈছে টেলেন্ট ই হৈছে এফিচিয়েন্ট এ হৈছে এবল সি হৈছে চেয়াৰফুলনেছ এইচ হৈছে হনেষ্ট ই হৈছে এন্টাৰচিয়েষ্টিছ আৰু আৰ হৈছে ৰিচাৰ্চফুল আপোনালোকে সকলোৱে গম পালে টিচাৰ ফুল ফৰ্মটো পাৰিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰিব আৰু আপোনালোকে নতুন আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লওক তেনে আজিলৈ লৈছো লগ পাম এটা নেক্সট ভিডিঅ' জয় অসম আপোনালোকৰ বহুমূলীয়া সময় দি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ